তো নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম এটা অদ্ভুত মোবাইল, যিটো অদ্ভুত মোবাইল মানে অসম নহয় মানে সমগ্ৰ পৃথিৱীতে এনেকুৱা এটা মোবাইল উৎপন্ন হোৱা নাই বা কোনো এনেকুৱা মোবাইল আজিলৈকে কৰিব পৰা নাই। আৰু আমাৰ এইখন অসমতে এটা অদ্ভুত মানে মোবাইল ওলাইছে, যিটো মোবাইল মানে 360 ডিগ্ৰীত এনেকৈ ঘূৰি থাকে। তো মোবাইলটো আপোনালোকে চাবলৈ ইচ্ছা কৰিছে যদি ভিডিঅ'টো শেষ ফাইনেলি এজন হ'ল মোবাইলৰ মালিকজন, আৰু মোবাইলটো আপোনালোকক দেখুৱাই আছোঁ আৰু তেওঁৰ লগত কিছুমান কথা পাতিম যে মোবাইলটো এনেকুৱা হ'লনে নে তেওঁ নিজে বনাই লৈছে। তো মোবাইলটো দেখুৱাবা তোমাৰ অলপ মানে মোবাইলটো এইটো হয় মানে মোবাইলটো আগতে নাছিলে মানে আপোনাৰ এইটো পঢ়োতে মেলোতে কেতিয়াবা চলাওঁতে মেলোতে মানে গেম খেলা হয় মানে প্ৰায় বেছিকে। কি গেম খেলা তুমি? মানে ফ্ৰী ফায়াৰ। ফ্ৰী ফায়াৰ জ্বৰ লাগিলে তো মানে খেলি থকা সময়ত মানে অফাৰ হিট হৈ গ'লে মানে বস্তুটো ভিতৰি তোমাৰ মোবাইলটো কিন্তু হেৰিটো ভাল লাগিছে দেই। তো বন্ধুসকল চাওক মোবাইলটো মানে এতিয়া আপোনালোকক কেনেকৈ দেখাব, সমান জেগা এডোখৰত দেখুৱাব লাগিব। এই দেখিছেনে মোবাইলটো? এইটো নাও টাইপ মোবাইলটো, ওপৰ ডিছপ্লেখন খুব ধুনীয়া হৈ আছে। এইটো মোবাইলটো চাই লওক কি ধুনীয়া, এইফালে চাওক এইফালে লুকটো ভাল আহিছে। তো গাইজ এইটো মোবাইলটো এইটো MI হয়, MI মোবাইল। এইটো খুব ধুনীয়া হৈছে দেই, লোকেশ্যনটো ভাল ওলাইছে আকৌ, বৰ ধুনীয়া মোবাইল বনাইছা তুমি। এইটো এনেকৈ মানে ঘূৰাই থাকিব পাৰে। তো দেখিবলৈ পাইছে চাগে এইটো মোবাইল এতিয়াও জীয়াই আছে, এইটো এতিয়াও জীয়াই আছে, এতিয়া সকলোখিনি ইয়াত কামেই হৈ থাকে, আপুনি যি কৰিব বিচাৰে ইয়াত দেখিছেনে। এতিয়া এইটো মোবাইল জীয়াই আছে, তো এতিয়া ইয়াত ফ্ৰী ফায়াৰটো জীৱিত হৈ আছে। ক'ত গ'ল এইটো ফ্ৰী ফায়াৰটো ক'ত গ'ল? এইটো গেনা মেক্সটো, এইটো মোবাইল এতিয়া জীয়াই আছে। তো মোবাইলটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাবচোন, আৰু কাৰ ওচৰত এনেকুৱা মোবাইল আছে ধেনু ভূঞা কমেণ্টত জনাব এবাৰ। আৰু মোবাইলটো যদি চাই ভাল লাগিছে তেতিয়া চেনেলটোত লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব।